স্বাগতম জানাইছো ডিজিটেল এডভাইজৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। তো আজিৰ ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিব বিচাৰিছো যে ভোটাৰ আইডি সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ খবৰ। এই খবৰটো দিয়াৰ আগত আপোনালোকৰ ওচৰত এটা সৰু ৰিকুৱেষ্ট কৰিছো, যদি আপোনালোকে এতিয়ালৈকে মোৰ ডিজিটেল এডভাইজ নামৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে ভিডিঅ'ৰ চেটত ৰঙা সাবস্ক্ৰাইব বটনটো টিপি দি আপোনালোকে মোৰ ডিজিটেল এডভাইজ নামৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক। তো আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো। যদি আপুনি আপোনাৰ ভোটাৰ আইডি ভেৰিফিকেশন কৰিছিল, আপোনালোকৰ ভোটাৰ আইডি ভেৰিফিকেশন প্ৰক্ৰিয়াত তিনিটা অপশন দিয়া হৈছিল। এটা হৈছে সিএসসিৰ মাধ্যমত, আৰু এটা হৈছে এনবিএছপি পৰ্টেলৰ মাধ্যমত, আৰু এটা হৈছে ভোটাৰ্স হেল্পলাইনৰ জৰিয়তে। আপুনি যদি ভোটাৰ্স হেল্পলাইন নামৰ এপ্লিকেশনটো আপোনাৰ মোবাইলত আপলোডিং কৰি বা ডাউনলোড কৰি যদি এইটোৰ মাধ্যমত যদি আপুনি আপোনাৰ ভোটাৰ আইডিখন ভেৰিফিকেশন কৰিছিল, তেন্তে এতিয়া বিএলৰ ওচৰত যিখন লিষ্ট আহিছে এই লিষ্টখনত আপোনাৰ যদি নাম আহিছে, তেন্তে আপুনি এতিয়া গৈ পেলাই আপুনি সিএসসিৰ মাধ্যমত নহলে এনবিএছপিৰ মাধ্যমত গৈ পেলাই আপুনি আপোনাৰ ভোটাৰ আইডিখন ভেৰিফিকেশন কৰক। তো যিখন আপুনি আগতে ভোটাৰ্স হেল্পলাইন নামৰ এপৰ জৰিয়তে আপুনি কৰিছিলে ভেৰিফাই, এতিয়া এখন সাবমিট হোৱা নাই, সেই কাৰণে ভোটাৰ আপোনাৰ বিএলৰ ওচৰত আপোনাৰ নামটো আহিছে। তো এতিয়া আপুনি এখন এনবিএছপিত নহলে সিএসসিৰ মাধ্যমত ৰিভেৰিফিকেশন কৰক, কৰি পেলাই আপুনি বিএলৰ ওচৰত সমজাই দিয়ক। এতিয়ালৈকে আচলতে আপোনাৰ এই ভোটাৰ আইডি ভেৰিফিকেশন হোৱা নাই, সেই কাৰণে বিএলৰ ওচৰত আপোনাৰ লিষ্টখন আহিছে। তো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো আছিল ইমানেই। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহলে লাইক কৰিব। যদি এতিয়ালৈকে মোৰ ডিজিটেল এডভাইজৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব।